খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই পুষ্পাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপুনি যদি আজি ফাৰ্ষ্ট টাইমৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে দেন থ্যাংক ইউ সো মাচ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গেৰো ডিজাইনৰ মিচিং মেখেলা চাদৰ কালেকশ্যন আজিকালি মিচিং মেখেলা চাদৰবোৰ বহুত ট্ৰেণ্ডত আছে ন সেইকাৰণে ভাবিছোঁ মোৰ ওচৰত যি কেইযোৰ গেৰো ডিজাইনৰ মিচিং মেখেলা চাদৰ আছে সেই কেইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিবলৈ নাপাহৰিব প্ৰথমে লৈ আহিছোঁ এযোৰ ৰেড কালাৰ গেৰো ডিজাইনৰ মেখেলা চাদৰ এইযোৰ হৈছে কাপোৰযোৰ এইখনীয়া চাদৰ আৰু এইখনীয়া মেখেলা প্ৰথমতে চাদৰখন দেখাই লওঁ চাদৰখনৰ আঁচলটোত ইমান হেভি ফুল বচা নাই কাৰণ গেৰো ডিজাইনৰ হয় ন বুকুত ফুল থাকিব সেইটো কাৰণে আৰু মাজে চাদৰখনৰ মাজে মাজে এনেদৰে বুটা বচা আছে ইয়াৰ মাজ ভাগত মানে যোনডোখৰ বুকুত পৰিব ইয়াত এনেদৰে ফুল বচা আছে আৰু ইয়াত হোৱাইট আৰু ব্লু কালাৰ দহি কৰিছোঁ এইখন হৈছে ইয়াৰ মেখেলা মেখেলাখনত ইমানখিনি ফুল বচা আছে আৰু বাকিডোখৰ চিম্পল ওচৰৰ পৰা দেখাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ ইয়াৰ স্লিভছটো ফুল স্লিভছ হয় আৰু গোটেই হাতখনতে ফুল বচা আছে বেকত এনেদৰে এটা ডিজাইন কৰা আছে এযোৰ গ্ৰে কালাৰ মেখেলা চাদৰ এইখন হৈছে ইয়াৰ চাদৰ ইয়াতো চাদৰখনৰ আঁচলটোত ইমান বেছি হেভি ফুল বচা নাই মাজে মাজে এনেকুৱা এটা ডিজাইন দিয়া হৈছে আৰু চাদৰখনৰ মাজভাগত এনেকুৱা এটা ডিজাইন দিয়া আছে এইটো বুকুত পৰিব এইখন হৈছে ইয়াৰ মেখেলাখনতো ঠিক তেনেদৰে এটা ডিজাইনে কৰা হৈছে এইটো হৈছে ইয়াৰ ব্লাউজটো বেক অপেন হয় ফ্ৰণ্টত এনেদৰে ইউ টাইপৰ এটা ডিজাইনত আছে ইয়াৰো স্লিভছটো ফুল স্লিভছে হয় আৰু এইডোখৰ চিম্পলকৈ আছে হাতৰ ইয়াত এনেদৰে এটা ডিজাইন দিয়া হৈছে অনলি আৰু বেক চাইডে যিহেতু বেক অপেন হয় ইয়াত পখিলা টাইপৰ এটা ডিজাইন কৰা হৈছে কেনে লাগিছে জনাব কাপোৰকেইযোৰ ইয়াৰ পিছত লৈ আনিছোঁ এযোৰ য়েল্লো কালাৰ মেখেলা চাদৰ এইখন হৈছে ইয়াৰ চাদৰখনত অলপ হেভি ফুল বচা আছে মাজে মাজে বুটা বচাও আছে আৰু ইয়াৰ মাজ ভাগত এনেদৰে গোটেইবোৰ বুটা বাচি দিয়া হৈছে এইটো হৈছে ইয়াৰ পটি বা পানী এইখন হৈছে ইয়াৰ মেখেলাখনতো একদম সৰু সৰুকৈ বুটা বচা আছে এইবোৰ এইটো হৈছে ইয়াৰ ব্লাউজটো বেক অপেন হয় আৰু ফ্ৰণ্টত এনেকৈ এটা ডিজাইন দিয়া হৈছে ৰাউণ্ড নেক দি আৰু ইয়াত হাতখন এনেদৰে ফুল বচা হৈছে ইয়াৰ বেকটো একদম চিম্পল হয় জাষ্ট ইয়াত এনেকৈ এটা ডিজাইন দিয়া হৈছে
আজিলৈ ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো হিট কৰি